চোৱা, জীৱনলৈ অহা নিসংগতা বা ঘাত প্ৰতিঘাতে আমাক নতুনকৈ ভাবিবৰ বাবে, নতুনকৈ জীয়াই থাকিবৰ বাবে এক সুযোগ দিয়ে। গতিকে তুমি যদি এজন ছাত্ৰ হোৱা আৰু তোমাৰ জীৱন যুদ্ধত তোমাৰ জীৱনলৈ কেতিয়াবা বিভ্ৰান্তিমূলক অৱস্থা নামি আহিছে, তুমি নিজকে বুজিব নোৱাৰা অৱস্থা নামি আহিছে, তেতিয়াহ'লে তুমি কি কৰিব পাৰা? তেতিয়া তুমি অকল এইটো কামেই কৰিব পাৰা, তুমি নিজক শান্ত কৰি পৰিস্থিতি শান্ত হোৱালৈ এক বাট চাই থাকিব পাৰা। ছাত্ৰৰ জীৱনৰ ওপৰতে ভৱিষ্যত জীৱন নিৰ্ভৰ কৰে। গতিকে আমি ছাত্ৰ জীৱনৰ মূল কৰ্ম পঢ়া শুনাত মনোযোগ দিবই লাগিব। তুমি যদি এজন স্কুল বা বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থী হোৱা, তেতিয়াহ'লে তুমি পঢ়া শুনাত মনোযোগ দিব লাগিব। কাৰণ চোৱা, তুমি তোমাৰ লগৰজনে যাৰ লগত তুমি থাকা তেওঁ ভাল মাৰ্ক পালে কিন্তু তুমি অকণমান কম মাৰ্ক পালা, তেতিয়া তোমাৰ মনত অকণমান হ'লেও বেয়া লাগিব পাৰে। গতিকে তুমি নিজেও চেষ্টা কৰা আৰু তোমাৰ ভাল মাৰ্ক নিশ্চয় আহিব। তুমি ক'ব পাৰা যে মই পঢ়িব মন দিব, পঢ়া শুনাত মনোযোগ দিব নোৱাৰোঁ। চোৱা, মনোযোগ দিবলৈ একো সুস্থ মনৰ সৃষ্টি কৰাৰ বাবে কিছুমান কৰ্ম কৰিবলগীয়া হয়। তাৰপিছত আমি হয়তো নতুন এক জীৱন ঘূৰাই পাব পাৰোঁ। তাৰপিছত তুমি যদি অজুহাত দেখুওৱা যে এনেকুৱা ধৰণৰ অজুহাতবোৰ দিব পাৰিবা, অজুহাত কোনো ভাল প্ৰতিদান নোপোৱা। গতিকে দৈনন্দিন জীৱনত যিহেতু বান্ধোনৰ ভিতৰত তাৰ ভিতৰত তুমি যি মন যায় সেই কৰ্মখিনি কৰা, খেলা ধূলা কৰা, ইটো সিটো কৰা, যি মন যায় কৰা আৰু ঘূৰা ফুৰা চব কৰিব লাগে। তাৰ মাজত দৈনন্দিন জীৱনত কৰ্মসমূহ সম্পাদন কৰিব লাগে। যেনেকৈ তুমি ছাত্ৰ হ'লে তোমাৰ পঢ়া শুনাটো কৰিবই লাগিব। তাৰপিছত এতিয়া পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ বাবে কি উপায় কাৰ্যগত কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিব লাগে। প্ৰথম উপায় হিচাপে কম সংগ। চোৱা, এজন শিক্ষাৰ্থী হিচাপে তোমাৰ জীৱনত সংগৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ তোমাৰ সংগ কেনেকুৱা ধৰণৰ বা তোমাৰ সংগ কি চিন্তা কৰে, কি ভাবে তেওঁলোকে ভৱিষ্যত সম্পৰ্কে, আটাইখিনি কথাই তোমাৰ ওপৰতে প্ৰভাৱ পেলায়। গতিকে তুমি সেই কথা বুজিব লাগিব আৰু সেই হিচাপতে সংগ লগ কৰিব লাগিব। চোৱা, থ্ৰী ইডিয়ট যিটো চিনেমা আছে, আমেৰিকানৰ চিনেমাটোত 3টা চৰিত্ৰ ছাত্ৰৰ চৰিত্ৰ ব্যাখ্যা কৰিছে। আমেৰিকানে এক সহজ সৰল আৰু এক ভাল মনৰ মানুহ, লগতে চতুৰ ৰামলিংকন, যাক চাইলেঞ্চাৰ বুলি মাতিছিল। সেই চাইলেঞ্চাৰজন হ'ল নিজৰ ছাত্ৰকেন্দ্ৰিক। তেওঁ অকল নিজৰ মাৰ্ক কেনেকৈ কেৰি কৰিব পাৰে, মাৰ্ক কেনেকৈ আনিব পাৰে সেইটোৰ ওপৰতে গুৰুত্ব দিয়ে। তোমাৰ ব্যক্তিগত জীৱনতো এইবোৰ লক্ষ্য কৰিব পাৰিব। হয়তো কাৰোবাৰ অকণমান IQ কোৱালিটি ভাল হয় বা অকণমান চেষ্টা বেছিকৈ কৰে, তেওঁ তোমাক শিকাবলৈ টান পাব। তুমি এটা নজনা কথা শিকিবলৈ গ'লে হয়তো তেওঁ অকণমান টান পাব পাৰে, তোমাক শিকাব নকৰিবও পাৰে। তেওঁ নিজৰ মাকৰ কথা তোমাৰ আগত আওৰাই যদি ভাল পাব পাৰে। তেনেকুৱা ধৰণৰ বাস্তৱ জীৱনত পোৱা যায়। চোৱা, সদায় তেনেকুৱা ধৰণৰ হ'ব লাগে। আমেৰিকানৰ চৰিত্ৰৰ নিচিনাকৈ সংগ হ'ব লাগে, যিটো সংগই সঁচা অৰ্থত শিক্ষাৰ্থীৰ জীৱনত বন্ধুৰ গুৰুত্ব আৰু বন্ধুৰ ভূমিকা ব্যাখ্যা কৰিছে, নহয় জানো? এইবাৰ দ্বিতীয়তে ক'ব পাৰিম, টিপছ হিচাপে ল'ব পাৰা যে পঢ়া শুনা কৰি মনোযোগ বৃদ্ধি কৰাৰ বাবে
প্ৰত্যেক দিনে লাইব্ৰেৰী মানে পুথিভঁৰাললৈ যোৱাৰ অভ্যাস কৰিব পাৰা। পুথিভঁৰাল সম্পূৰ্ণ এক বেলেগ পৰিৱেশৰ এক বেলেগ পৰিৱেশ বিৰাজমান এটি ঠাই হয়। পুথিভঁৰাললৈ গ'লে তুমি তাত দৈনন্দিন ৰেগুলাৰ যিসমূহ বাতৰি কাকত আহে সেইসমূহৰ জ্ঞান ল'ব পাৰিবা। তাৰ লগতে নানা ধৰণৰ মাহেকীয়া পষকীয়া আলোচনী সেইসমূহ অধ্যয়নৰ সুযোগ পোৱা যায়। ইয়াৰ উপৰিও পুথিভঁৰাল এখনত উপন্যাস বা বিষয়ভিত্তিক জ্ঞানৰ কিতাপ থাকে আৰু সেইসমূহ তুমি যদি এইটো নহয় সেইটো কৰি অকণমানকৈ পঢ়া, তেতিয়াহ'লেও চাবা লাহে লাহে পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি হ'ব, মানে তোমাৰ আগ্ৰহ বৃদ্ধি হ'ব, জানিবলৈ আগ্ৰহ বৃদ্ধি হ'ব। আৰু তেতিয়া তোমাৰ যেতিয়া মানসিকভাৱে তুমি সবল হৈ উঠিবা, তেতিয়া তোমাৰ শাৰীৰিকভাৱেও বা ইচ্ছা শক্তিও বৃদ্ধি পাব আৰু তুমি পঢ়া শুনাত মনোযোগ দিব পাৰিবা। তৃতীয় টিপছ হিচাপে ল'ব পাৰা, বজাৰত উপলব্ধ অতি কম দামৰ পৰাই হওক, তোমাৰ সামৰ্থ্য অনুযায়ী, মানে তুমি জেনেৰেল নলেজ যিখিনি সাধাৰণ জ্ঞানৰ কিতাপ বা আলোচনী উপন্যাস এইসমূহ কিনিবলৈ চেষ্টা কৰা আৰু কিনি তাক পঢ়িবলৈ চেষ্টা কৰা। কাৰণ পঢ়াৰ আমেজ ল'বলৈ শিকিলেহে তুমি আকৌ নতুনকৈ চিন্তা কৰিব পাৰিবা। আৰু সেই কিতাপসমূহ তুমি ক্ৰয় কৰাৰ বাবে যত্ন কৰা আৰু ক্ৰয় কৰি পঢ়িবলৈ চেষ্টা কৰা। চাবা এটা সময়ত তোমাৰ আগ্ৰহ শক্তি ইচ্ছা শক্তি বৃদ্ধি পাবই। চতুৰ্থতে তুমি অন্য এটা টিপছ ল'ব পাৰা, সেয়া হ'ল তোমাৰ পঢ়া সময়ত লিখাৰ অভ্যাস কৰা। আৰু লিখিবৰ বাবে অতি কম দামৰে হওক তুমি নানা ধৰণৰ কলম ব্যৱহাৰ কৰিব পাৰা আৰু কলমেৰে লিখিবলৈ চেষ্টা কৰা। কাৰণ লিখিলে বস্তু যিখিনি পঢ়া হয় সেই পঢ়াখিনি তোমাৰ স্থায়ী হয়, বহু দিনলৈ থাকি যায়। তাক যদি আওৰাই থকা হয় তেতিয়া মানে মগজুৰ এটা পাৰ্ট আছে, সেইটো বিষয়ত বেলেগকৈ আলোচনা কৰিব লাগিব, কাৰণ এইটো বহুত ডাঙৰ হৈ যাব নহ'লে ভিডিঅ'। তো তুমি সেই লিখাৰ অভ্যাস কৰিলে বস্তুবোৰ স্থায়ী হয়, লিখিবলৈ অভ্যাস কৰিব পাৰা। পঞ্চমত তুমি পঢ়া শুনা কৰাৰ লগতে ৰাতিপুৱা গধূলি তুমি এক্সাৰচাইজ মানে ব্যায়াম কৰিবলৈ অভ্যাস কৰিব পাৰা। ব্যায়ামৰ কৰিবলৈ অভ্যাস কৰিব পাৰা। তাৰপিছত তুমি পঢ়া টেবুলত যোৱাৰ আগতেও অকণমান সময় তুমি ধ্যান বা যোগাসন কৰিব পাৰা। যোগাসন কৰিলে তোমাৰ মনত এক সুস্থ চিন্তা প্ৰতিফলন বা উৎপাদন হ'ব পাৰে। তাৰপিছত তুমি মনোযোগ বৃদ্ধি কৰাৰ বাবে বা পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিবৰ বাবে তোমাৰ পঢ়া কোঠালীটো সা সৰঞ্জামসমূহ নিৰ্দিষ্ট সকলোবোৰে সাল সলনি কৰিব পাৰা। আৰু মহৎ লোকসকলৰ মহান বাণী দিয়ে তোমাৰ মানে পঢ়া টেবুলৰ ওচৰতে দেৱালত বা বেৰত লগাই ল'ব পাৰা। সেইসমূহ লগাই লৈ সেইসমূহ চকু ফুৰালে হয়তো কেতিয়াবা তুমি নিজে উৎসাহ পাবা আৰু উৎসাহেৰে আগ্ৰহান্বিত হৈ উঠিব পাৰিলে তোমাৰ পঢ়াত মনোযোগ বৃদ্ধি হ'ব। তাত অৱশেষত এটা কথা ক'ব বিচাৰিম যে তুমি নিজৰ মনক তুমি নিজে বুজাব লাগিব আৰু পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিব লাগিব। তোমাক কোনোবাই কৈ দিব পাৰে, ঘৰত জ্যেষ্ঠজনে বা মা দেউতাই তোমাক কৈ দিব পাৰে পঢ়িব লাগে, এইটো কৰিব লাগে।
তোমাৰ ওপৰতে গোটেইখিনি কথা নিৰ্ভৰ কৰিব। গতিকে তুমি এজন সচেতন নাগৰিক হিচাপে, সচেতন ছাত্ৰ হিচাপে পঢ়িবলৈ যত্ন কৰা।